অসমত সঁচাকৈয়ে নিষিদ্ধ হ'ব নেকি ধপাত পান মছলা নিষিদ্ধ কৰাৰ পাছতো কেনেকৈ দোকানে দোকানে উপলব্ধ ধপাত পান মছলা এই সন্দৰ্ভত প্ৰশ্ন সোধা হ'ল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰীৰ উত্তৰ যেতিয়ালৈকে সমগ্ৰ ভাৰততে নিষিদ্ধ নহয় ধপাত তেতিয়ালৈকে এখন ৰাজ্যত নিষিদ্ধ কৰি একো লাভ নহয় নিষিদ্ধ কৰাৰ পাছতো চলি থাকে ধপাত পান মছলা কেতিয়াবা পুলিচে পইচা লয় কোনোবাই যোৰাবাটত গুদাম খুলি দিয়ে কোনোবাই আকৌ অৰুণাচল সীমান্তত কেৱল এখন ৰাজ্যত ধপাত পান মছলা নিষিদ্ধ কৰিলে সুফল পোৱা কেতিয়াও সম্ভৱ নহয় ধপাত পান মছলা সন্দৰ্ভত এনেদৰে এক প্ৰকাৰ অসহায় মন্তব্য কৰা দেখা গ'ল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক পাৰি কিন্তু সকলোৱে বিক্ৰী কৰি থাকে আকৌ পুলিচে পইচা লয় আকৌ বিক্ৰী কৰি থাকে যোৱাবাৰটো হেতুৱে হ'ল গোটেইখন অসমত মানে মই নামত বেন কৰিলো কিন্তু সবতে পায়ে থাকিল তাৰপিছত আকৌ আপোনালোকে নিউজ কৰে যে বেন কৰাৰ পিছতো পায়ে থাকে বুলি এটোটো এটা যেতিয়ালৈকে ভাৰতত বেন নহয় এখন ৰাজ্যত বেন কৰি কোনোৱে লাভ নহয় যোৰাবাটতে তেওঁলোকে গুদাম এটা পাতি লয় অৰুণাচলৰ বৰ্ডাৰত পাতি লয় বেংগলৰ বৰ্ডাৰত পাতি লয় লাষ্টত পান দোকানীসকল আহে তেওঁলোকে আহি কয় যে আমাৰ লছ হৈ আছে এনেদৰে ধপাত পান মছলা সন্দৰ্ভত একেবাৰে খুপাদিলা মন্তব্য কৰি কি বুজালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হানিকাৰক জানিও আপুনি ধপাত পান মছলা খায় নেকি লাহে লাহে এৰাৰ অভ্যাস কৰক কাৰণ এয়া চৰকাৰৰ কাৰণে নহয় আপোনাৰ কাৰণে ক্ষতিকাৰক গতিকে নিজে সজাগ হওক সচেতন হওক নিজৰ জীৱন নিজে ৰক্ষা কৰক প্ৰিয় দৰ্শক আজিৰ কাৰণে বিদায় লৈছোঁ নমস্কাৰ